নমস্কাৰ RD ব্লগ চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি মোৰ এই ইউটিউব চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আজি আমি আহিছোঁ কাছমাৰী সোণাৰী ধনশিৰি নৈ যি বাঢ়নী পানী, সেই বাঢ়নী পানীৰ এই গাঁৱত বিশেষকৈ বহুতো ক্ষতি কৰিছে। তাৰে আমি বাতৰিৰ বাবে আহিছোঁ, কিন্তু আপোনালোকক এই ব্লগ ভিডিঅ'টোৰ জৰিয়তে গোটেইখিনি আমি দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে দলগাঁৱত থকা ধনশিৰি নৈ, আৰু এই ধনশিৰি নৈত বাঢ়নী পানী বৃদ্ধি পাইছে আৰু বহুতৰে ঘৰ যাহ গৈছে। আমি তাকে বাতৰি সংগ্ৰহ কৰিব আহিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ ইউটিউব চেনেলটোৰ জৰিয়তে। এয়া হৈছে জসমত মই আৰু আছানুল একেলগে আহিছোঁ, আৰু লগতে ৰফিক তালুকদাৰ আছে। আমি এটা বাতৰি সংগ্ৰহ কৰিব আহিছোঁ বানপানীৰ। এয়া চাওক, তেওঁলোকে বাতৰি সংগ্ৰহ কৰি আছে, লাইভ কৰি আছে, আৰু ইয়াৰে যি গৰাখহনীয়া, এই গৰাখহনীয়াৰ আৰু বানপানীৰ যি বাতৰি, সেই বাতৰি ইয়াতে আমি সংগ্ৰহ কৰিব আহিছিলোঁ কাছমাৰী সোণাৰী গাঁৱত। এয়া দেখুৱাইছোঁৱে আপোনালোকক বানৰ সমস্যা, আৰু লগতে সেইসকল গাঁৱৰ ৰাইজ। ইয়াতে অলপ নাৰিকলকে খাই দিলোঁ, আৰু কি কৰিবা, উপায়তো নাই। এয়া হৈছে গৰাখহনীয়া, আৰু গৰাখহনীয়াৰ কবলত পৰিছে এইসকল লোক। নৈপৰীয়া ৰাইজৰ এনেদৰে দিনে নিশাই এনেদৰে কটাব লাগে, আৰু কিছু সময়ৰ পিছতে আৰু বহুতৰো ঘৰ হয়তো যাব পাৰে বানপানীত, আৰু এইসকল লোকে এনেদৰে চিন্তিতত